guys, welcome back to my channel. It's my creator Shubhangi. More agor horror vlog to apnalke jiman morom dekhaise. Thank you very much. Asha koru jen mor gote gita video te aru ahibologia video te apnalke teneke aashirwad koribo. So moi aji ahisu eta khwa bostu bonwar video aru aji moi apnalok dekham how to make naan kata without oven. Naan kata to sobe chini paye. So moi dekham hetu without oven keneke banai aru moi banam non stick fry pan. So let's get started. So guys, আমি সবকে লম ফার্স্টত ময়দা 2 কাপ ময়দা এটো সাইজৰ কাপত এটো কাপ সাইজতে আমি লম 1 কাপ চেনি মানে গুড়া চেনি লম এটো সাইজৰ 1 কাপ So সবকে ফার্স্ট আমি এখিনি ভালকে মিক্স কৰি লম যদি কিবা গুটা আছে ময়দা কিবা গুট মাৰি থাকে খিনি হাতেৰে মিহলাই লম ভালকে চেনি আৰু ময়দা খিনি সো মই ইয়াত ইউজ কৰিছো অন্নপূৰ্ণা ঘিউ গৰু ঘিউ আপোনালোকে ডালডা বা ৰিফাইন অইল যি দিব বিচাৰে দিব পাৰে আৰু ইয়াত দি পেলাই তেতিয়ালৈকে মিক্স কৰিব যেতিয়ালৈকে এটা পাৰফেক্ট শেপ হোল্ড কৰে এবাৰতে ঢালি নিদিব অলপ অলপ কি দিব তেতিয়া আন্দাজটো গম পাব কিমান খিনি লাগে মই গুটেখিনি গৰুঘিউ নিদিও মই ইয়াত অলপ ডালডাও ইউজ কৰিম অকল তেল আৰু গৰুঘিউ দিয়ে মাৰিব বেলেগ দি মাৰিব নালাগে সব এইটো এটা এনেকৈ শেপ এটা হোল্ড হ'ব লাগিব এইটো হোল্ড হৈছে কিন্তু মই যদি এনেকৈ দিও ভাং খাই যায় চ' এইটো আৰু অলপমান লাগিব চ' এইখিনি হৈ গৈছে লাইক মই এটা শেপ হোল্ড কৰি দেখাম সব এইটো হোল হৈছে শেপটো এণ্ড অকণমান দবাই চাব তেতিয়া যদি নাফাটে তেতিয়া বেক কৰোঁতে বস্তুটো সোনকালে ফাটি নাযায় নহ'বা এতিয়া যদি সোনকালে ফাটে তেন্তে বেক কৰোঁতেও জলি ফাটি যাব চ' মই এনেকৈ লাডু বনাই ল'ম গোটেইখিনি গাইজ মই এইখিনি এনেকৈ লাড়ুখিনি বনালোঁ এণ্ড মই যিমানখিনি বস্তু লৈছিলোঁ সিমানখিনি দি টোটেল 19টা হৈছে মই প্ৰি হিট কৰিছোঁ 5 মিনিট নন ষ্টিকখন পেনখন এণ্ড মই এটা এটাকৈ ইয়াত ছাইডত দি যাম আৰু এইখিনি মই 20 মিনিটছৰ কাৰণে ঢাকনখন বন্ধ কৰি মিডিয়াম ফ্লেমত থৈ দিম সো গাইজ এইখিনি হৈ গ'ল 20 মিনিট এখন মই ছাইডত থ'ম আপোনালোকে এইটো কৰচলি পাতৰ বেক ছাইড পৰা টান হ'লে এনেকৈ চেক কৰিব পাৰে এইটো অলমষ্ট হৈ গ'ল মানে হৈয়ে গ'ল অলমষ্ট মই চ' ঠাণ্ডা হ'বলৈ দিম তাৰপিছত মই ভাঙি পেলাই দেখাম আপোনালোকক মই ভাঙি দেখাম চাওক কিমান ক্ৰিস্পি হৈছে এণ্ড গাইজ আপোনালোকে চাব যে কিছুমানৰ বেক ছাইডে জ্বলি যায় সোনকালে বেক হোৱাৰ আগতে মই যেনেকৈ দিছিলোঁ তেনেকৈ তো চাই থাকিব পিছফালে জ্বলিছে নেকি জ্বলিছে তেন্তে আপোনালোকে এটা কাম কৰিব সেইখিনি নমাই পেলাই তাত এটা ষ্টেণ্ড দিব ষ্টেণ্ডৰ ওপৰত এলুমিনিয়ামৰ বা কিবা এটা বাচন দিব বাচনটোৰ ভিতৰত দিব তেতিয়া কি হয় জ্বলা চান্সটো কম থাকে চ' আজিৰ ভিডিঅ'টো ইয়াতে চেছ কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই পেলাই ঘৰত বনাব ট্ৰাই কৰিছে তেনেহ'লে মোকো জনাব কেনেকুৱা হ'ল খাবলৈ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক বাটনটো ক্লিক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোলৈ থেংক ইউ